বন্ধুসকল সকলোকে স্বাগতম। বন্ধুত্ব কি? জীৱনত এজন বন্ধুৰ বহুতেই প্ৰয়োজন, নহ'লে মনৰ কথাবোৰ ক'বলৈ জীৱনটোত আপোন কোন। সংকটৰ সময়ত যিজনে দুখ আৰু সুখত সমভাগী হ'ব তেওঁই প্ৰকৃত বন্ধু। সদায় আনৰ সুখ দুখত সমভাগী হোৱা, সুখী হ'বা। মানৱ জীৱনটো খন্তেকীয়া, কিন্তু বন্ধুত্ব জীৱনৰ বহুত প্ৰয়োজন আছে। বন্ধুত্বৰ মূল্য সেইজনক সুধিবা যিজনে বন্ধুত্ব স্থাপন কৰি আছে। আনৰ সুখৰ কাৰণে নিজৰ সুখ পানী কৰি দিয়া, তথাপিও বন্ধুত্ব নেহেৰুৱাবা। পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এজন বন্ধুত্ব পোৱাৰ। বন্ধু দেখিবলৈ বেয়া হওক আপত্তি নকৰিবা, কিয়নো পানী যিমান বেয়া হ'লেও জুই নুমুৱাবলৈ ব্যৱহাৰ কৰা হয়। বন্ধুত্বৰ সৈতে জীৱনটো উপভোগ কৰা, জীৱনটোৱে সুন্দৰ হ'ব। জীৱন মানেই বন্ধুত্ব, বন্ধুত্ব মানেই জীৱন। ধন্যবাদ।